সৌন্দৰ্যময় তোমাৰ জীৱন আজি, তাতে আকৌ মই হলো ফুটপাথৰ ভিক্ষাৰী। পদপথত গান গাই কৰো কেইটামান টকা উপাৰ্জন। এবেলা খাবলৈ হয় আৰু তোমাৰ আগত দেখুৱাও মই আধুনিক যুগৰ ধনী পৰিয়ালৰ সন্তান বুলি। আৰু ফুটনি নামাৰো, কিয়নো মই হলো পদপথৰ ভিক্ষাৰী। মানুহে মোক ঘৃণা ভাৱে চায়। যদি এযোৰ দামী ড্ৰেছ পিন্ধো, তেতিয়া মানুহে সৌন্দৰ্যময় দুচকুৰে চায়। তাতেই আকৌ তোমাক খুজিছিলো পইচাৰ টোপোলাটি, এখন মটৰ চাইকেল ল'ব বুলি। আৰে ইনচাল্ট মাৰি দিলা তুমি, আঘাত পাই গলো হৃদয়ত। কি কৰিবা, এনেকুৱাই পদপথৰ ভিক্ষাৰীৰ জীৱনটি। কোনে বুজি পাব পদপথৰ ভিক্ষাৰীৰ জীৱন গাথা আজি? নে লিখিবলৈ আছে কোনোবা, নে বুজিবলৈ আছে কোনোবা? ইয়াতেই জীৱনৰ শেষ আমাৰ, ইয়াতেই জীৱনৰ শেষ। ধন্যবাদ। আবৃত্তি আৰু লেখক অনুৰাগ বৰা।